Good evening, অসমবাসী। মই লোট আপোনালোকক সকলোকে স্বাগত জনাইছোঁ মোৰ আৰু এক নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম word substitution. Word substitution বুলি ক'লে অসমীয়াত ক'ব গ'লে এটা শব্দত প্ৰকাশ পায়। আমি সৰুতে ক্লাছ 8-9 আমি অলৰেডি পঢ়িছিলোঁ ইয়াৰ পৰা। যেনেকুৱা একে মাথত সন্তান অসমীয়াত ক'ব গ'লে সপোদৰ বুলি কয়। যোনে চুলি কাটে তাক নাপিত বুলি কয়। ঠিক তেনেকুৱা এইটোৱে মানে এটা চেণ্টেন্সৰ অৰ্থ এটা ৱৰ্ডত প্ৰকাশ কৰা যাক কোৱা হয় এটা শব্দত। Same English to same one word substitution. তো বক আজি আমি অলপ সময় ওয়েস্ট নকৰি আজি ক্লাছটো আৰম্ভ কৰোঁ। আপোনালোকে অলৰেডি বৰ্ডত দেখা পাইছে যে প্ৰথম ৱৰ্ড এইটো হ'ল agnostic. Agnostic মানে কি? Actually কুৱেশ্যনটো এনেকুৱা নাপায়, কুৱেশ্যনটো এনেকুৱা থাকে one who is not sure about God existence. তাক কি বুলি কয়? তাক কোৱা হয় agnostic. Actually মই ওলটাকে লিখিছোঁ। তো agnostic বুলি ক'লে one who is not sure about God existence. Existence বুলি ক'লে থকা এটা বস্তু এই ৱৰ্ডত আছেনে নাই সেই বস্তুটো কোৱা হয় থকা। এজন এনেকুৱা মানুহৰ কথা কৈছে যোনে ভগৱান আছেনে নাই এই কথাটো বিলিভ নকৰে। তেওঁৰ মতে ভগৱান নাই। কিছুমান এই চিম্পল চেণ্টেন্স বুজি পাবা। কিছুমান আছে ভগৱান আছে কিন্তু তাক বিলিভ নকৰে আৰু কিছুমান এনেকুৱা মানুহ আছে যোনে ভগৱান নাই বুলিয়ে কয়। এইটোৱে কৈছে যোনে ভগৱান নাই বুলিয়ে মানে ভাবে তাক কোৱা হয় agnostic. And second যিটো আছে এটা apostate. Apostate a person who has failed his faith. The faith বুলি ক'লে আমি কোনে গম পাওঁ? বিশ্বাস, যাক হিন্দীত ক'ব গ'লে ভৰসা। তো এই বিশ্বাস এজনে যোনে পৰিৱৰ্তন কৰিব পাৰে, চেঞ্জড। এটা আপুনি ৱৰ্ড কৈছে চেঞ্জড হিজ ফেথ। এতিয়া বিশ্বাস পৰিৱৰ্তন কেনেকুৱা কৰিব পাৰে? ধৰা হওক আপুনি কিবা এটা বস্তু বিলিভ কৰিছিলে আগতে, সেই বিলিভটো এতিয়া চেঞ্জ সলনি হৈ গৈছে। তো এনেকুৱা এখন যোনে কিবা এটা বিশ্বাস কৰে কিন্তু পিছলৈ সলনি হৈ যায় তাৰ বিশ্বাসটো, তেনেকুৱা মানুহ কোৱা হয় apostate. Next, arbitrator. Arbitrator বুলি ক'লে a person appointed by two parties to solve a dispute. Dispute বুলি ক'লে দুটা পাৰ্টিৰ মাজত কাজিয়া লগাবলৈ যাক কোৱা কনফ্লিক্ট। তো দুটা পাৰ্টিৰ মাজৰ পৰা এজন মানুহ মানে চিলেক্ট কৰি দিয়া হয়, যিজন মানুহে দুজন পাৰ্টিৰ হৈ কথা পাতি বা মিলাপ্ৰীতিৰ মাজেৰে দুইজনৰ কাজিয়া মিলাপ্ৰীতি মিলাই দিব পাৰে কোৱা হয় আৰ্বিট্ৰেটৰ। নেক্সট আছে এস্থেটিক. এস্থেটিক বুলি ক'লে one who lives an austere life. Austere ৱৰ্ডটোৰ মিনিং কি আচলতে? austere ৱৰ্ডটোৰ মিনিং হ'ল যাক ইগ' বেছি, নিজে নিজৰ লাইফত ইজি এটিটিউড। তো এজন এনেকুৱা পাৰ্চনত কৈছে যোনে নিজৰ লাইফত নিজৰ এটিটিউডটো বজাই চলে, নিজৰ এটিটিউড হওক বা নিজৰ যি ইগ' সেইটো বজাই চলে তাক কোৱা হয় এস্থেটিক। নেক্সট এথিষ্ট. এথিষ্ট বুলি ক'লে এ পাৰ্চন হু ডাজ নট বিলিভ ইন গড। এতিয়া আপুনি অলৰেডি দুটা ৱৰ্ড কৈ আছিলোঁ, এটা চাওক এই ৱৰ্ডটো আৰু এই ৱৰ্ড চেম প্ৰায় চেম বুলিয়ে ক'ব পাৰি, কিন্তু অবাউট ডিফাৰেঞ্চ। কেনেকুৱা ডিফাৰেঞ্চ? এইটো ৱৰ্ড এইটো চেণ্টেন্সত কোৱা আছিল যোনে ভগৱান আছেনে নাই নামানে, আৰু এইটো চেণ্টেন্সত কৈছোঁ দ্য পাৰ্চন হু ডাজ নট বিলিভ ইন গড বাট এথিষ্ট বুলি কোৱা হয়। যোনে ভগৱান আছে কিন্তু তাক বিলিভ নকৰে। মই আপোনাক ফুল এক্সাম্পলৰ ভিতৰত যদি যাব বিচাৰোঁ, এইটো মাৰ্কেট আপোনালোকে চাই আছে, এই মাৰ্কাৰটো আছে, এই বস্তুটো মাৰ্কাৰটোত পৃথিৱীত এক্সিষ্টেঞ্চ আছে কিন্তু মই বিলিভ নকৰোঁ, সেইটো কোৱা হয় এগনষ্টিক। আৰু এই বস্তুটো মই বিলিভে নকৰোঁ, আছেনে নাই মই বিলিভে নকৰোঁ, তাক কোৱা হয় এথিষ্ট। নেক্সট চেণ্টেন্স ওলাইটো গতি কৰোঁ। নেক্সট চেণ্টেন্স আপুনি চাই আছে ইয়াতে বেংকৰাপ্ট. বেংকৰাপ্ট বুলি ক'লে one who is unable to pay his debt. এই ডেটছ বুলি ক'লে আচলতে আপোনাৰ ধাৰ বুজায়। এতিয়া বেংকৰ পৰা আপুনি লোন লৈছে, সেই পইচাটো আপুনি ৰিটাৰ্ণ কৰিব পৰা নাই বা ঘূৰাই দিব পৰা নাই, সেইটো মানুহক কোৱা হয় বেংকৰাপ্ট, যাক অসমীয়াত কোৱা হয় দেউলীয়া। ঠিক আছে। নেক্সট আছিল কেপোগ্ৰাফিষ্ট. কেপোগ্ৰাফিষ্ট মানে কি? one who is bad in spelling. স্পেলিংছ বুলি ক'লে বানান বুলি কওঁ আমি অসমীয়াত। যোন মানুহ মানে বানান কৰাত অসুবিধা হয়, যাৰ বহুত প্ৰব্লেম আছে, তাক কোৱা হয় কেপোগ্ৰাফিষ্ট। নেক্সট আছে কেনিবেল. কেনিবেল one of human flesh. হিউমেন ফ্লেছ বুলি ক'লে মানুহৰ মাংস বুলি যাক কোৱা। এতিয়া মানুহৰ মাংস বুলি ক'লে আমি যাক হিন্দীত কোৱা হয় আদংশ, হিন্দীত কোৱা হয় আদংশ। তো তেনেকুৱা মানুহক কোৱা হয় যোনে মানুহৰ মাংস খাই জীয়াই থাকে, তাক কোৱা হয় কেনিবেল।
নেক্সট আছে কাৰ্নিভৰাছ কাৰ্নিভৰাছ আমি সকলোৱে অলৰেডি জানোৱে তাতো ইয়াত দিয়া আছে কাৰ্নিভৰাছ 1 to 5 on flesh মানে তাক অসমীয়াত কাৰ্নিভৰাছ বুলি কোৱা হয় মাংসভোজী যে মাংসভোজী জানে যিয়ে মাংস খাই জীয়াই থাকে লাইক টাইগাৰ লায়ন এইবিলাক মাংসভোজী প্ৰাণী নেক্সট আছে কণ্টেম্পৰাইজ a person living at the same time এতিয়া যাক অসমীয়াত কোৱা হয় সমসাময়িক বুলি ক'লে এই হিষ্টৰীৰ লগত অলপ ৰিলেটেড আছে কৈছোঁ মানে এই বস্তুটো কেনেকুৱা হিষ্টৰীত আমাৰ এনেকুৱা হয় যে ভাস্কৰ বৰ্মনৰ লগত সমসাময়িক থকা ৰজা কোনটো হয় মানে তাৰ ছেম টাইমতে তাৰ সমসাময়িক তাৰ নিচিনাকৈ আৰু এজন মানুহ যাক কোৱা হয় কণ্টেম্পৰাইজ ঠিক আছে এইখিনি বুজি পালা নি নেক্সট আছে পকুৱেট বুলি ক'লে a girl or woman who flirts with man এটা হয়তো বহুতৰে মানে ফ্লাৰ্টছ আপটো শুনিয়ে হিউটি গ'ল একচুৱেলি বা ফ্লাৰ্টছ শুনিলে বেছিকেলি চবৰে অলপ ভাল লাগি যায় মনটো এইটো মানে হ'ল a girl or woman যিজনে ল'ৰা বা মেট যাক কৈছে পুৰুষৰ লগত ফ্লাৰ্ট কৰে ফ্লাৰ্টৰ অসমীয়া একজেক্টটো মই ক'ব নোৱাৰি কাৰণ ফ্লাৰ্ট বুলিয়ে মই শুনি আহিছোঁ সৰুৰ পৰাই মানে বুজিয়ে পাইছে আপুনি অলৰেডি ফ্লাৰ্টছ কাক কোৱা হয় তো আজিৰ ভিডিঅ'টোত আমি এইখিনিয়ে আহিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাইছে আৰু আজি মই যিবিলাক ৱাৰ্ড ছাবস্টিটিউশ্যন আপোনাক দেখালোঁ বা ইয়াত লিখিলোঁ এই গোটেইকেইটা কিন্তু অলৰেডি এক্সামত আহি থকা আগে পিছে এক্সামত এইবিলাক আহি আছে যিমানবিলাক কম্পিটিটিভ এক্সাম চলি আছে বা পাৰ হৈ গৈছে সকলোবিলাকত এই মানে ৱাৰ্ড ছাবস্টিটিউশ্যনবিলাক আহিছে আশা কৰিছোঁ আপোনালোকে আমাৰ এই দ্বিতীয় নম্বৰ ভিডিঅ'টো ভাল পাইছে যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম